হেল্ল' এভৰিৱান, মই ৰিম্পী আৰু আজি আছোঁ মই মোৰ ঘৰৰ সন্মুখৰে ছোৱালী এজনীৰ তুলনি বিয়াত। এইফালে গা ধোৱা পৰ্বও আৰম্ভ হ'ল আৰু গা পা ধুৱাই আনি এয়া আয়তীসকলে নাম ধৰি আছে। আৰু এই দুটাক চাওকচোন, ইহঁতে বোলে মোৰ কোলাত উঠে, ইজনে বোলে ইটোৰ নাম, সিজনে বোলে ইটোৰ নাম। মই বোলো তাকে দুয়োটাই উঠিতা। তাৰপিছত এয়া কইনাৰ মাক মামীয়েকক সকলোকে এইবোৰ আটা কল আৰু কিবা কিবি ফাকুৱা এনেকৈ মিক্স কৰি মুখখনত চাওকচোন কেনেকৈ লেটি পেটি কৰি দিছে। ভাল লাগে ন কিছুমান এনেকুৱা নিয়মবোৰ অসমীয়া। আৰু তাৰপিছতে আমি আহিলোঁ আৰু আমাৰ নেক্সট লোকেশ্যন মানে খানা। আমাৰ ওচৰৰে আইতা এজনীৰ, আমাৰ ঘৰৰ ওচৰৰে আইতা এজনীৰ মানে ল'ৰাটোৰ বাৰ্থডে আছিল, তাকে আমাক নিমন্ত্ৰণ দিছিল। আৰু এইফালে আমি সকলোৱে ভাত চাত খাই লৈ বহিছোঁ। তাৰপিছত আহিলোঁ আমি আমাৰ মাহীৰ বাৰীত শাক তুলিব, এয়া পালেঙা আৰু শাক চাক তুলি আমি ঘৰলৈ ৰাওনা হ'লোঁ। তো ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।